দেখিলোঁ সঁচাকৈ ক'বলৈ গ'লে আগতে মই যিমান পজিটিভ আছিলোঁ আজিৰ তাৰিখত মোৰ শক্তিটো অলপ ক'ৰবাত কমিছে তথাপিও মই শেষ পৰ্যায়লৈকে আমাৰ দলৰ সতীৰ্থসকল জ্যেষ্ঠসকল কৰ্মীখিনিক আৰু কেন্দ্ৰীয় নেতৃত্বক বুজাবলৈ মই চেষ্টা কৰিম যে কিয় আমি সকলোকে লোৱাটো ভাল হ'ব তেওঁতো আগৰ পৰাই মিডিয়াৰ সন্মুখত কথাবোৰ কৈ আমাৰ অভ্যাস নাই সেইটো আমাৰ পৰম্পৰা নহয় আমি সব কথাবোৰ আনুষ্ঠানিকভাৱে ভালকৈ বহি কথাৰ গোপনীয়তা বহাল ৰাখি আমি কথাবোৰ কওঁ চ' সেইটো আমাৰ দলৰ আলোচনা সম্পৰ্কত আমি কেনেদৰে আগবাঢ়ি যাওঁ সেইটো আমাৰ দলৰ পৰম্পৰা এতিয়াও চাওক মই কোনকেইটা দলৰ লগত আমাৰ সম্পন্ন হ'ল সেইকেইটাই মই কোৱা নাই বা কোনকেইটা দলৰ লগত কোনকেইটা আসনৰ ওপৰত কথাবোৰ সম্পন্ন হ'ল সেইকেইটাও মই কোৱা নাই তো সেইটো আমাৰ পৰম্পৰা নহয় বা কোৱা আমাৰ সেইটো আমাৰ অভ্যাসটো নাই তেওঁ কৈছে সকলোৱে দেখিছেই যে তেওঁ এনেকুৱা এজন বিধায়কক ল'লে যি বিধায়কজনক কংগ্ৰেছ দলে নিলম্বিত কৰিছে এনেকুৱা এজন বিধায়কক তেওঁ লৈ তেওঁ আমি জনামতে বা মিডিয়া বাতৰিত ওলাইছে যে তেওঁ টিকেট প্ৰদান কৰিছে আৰু আনজন বিধায়ক যি বিধায়কৰ লৈ আমাৰ দলৰ ভিতৰত বহুত চৰ্চা চলি আছিল বহুত অভিযোগ আছিল সেইজনকো তেওঁ ইতিমধ্যে নিজৰ দলৰ ভিতৰত লৈ আকৌ তেখেতকো প্ৰাৰ্থী হিচাপে আগবঢ়াবলৈ বিচাৰিছে তো নিশ্চয় এনেকুৱা এটা পৰিৱেশ বহুত দিনৰ পৰা আমি চাই আছোঁ আৰু ইয়াতকৈ আৰু বেছি মই নাভাবোঁ মই এইখিনি কথা লৈ যে আমাৰ দলত কিছুমান চৰ্চা হৈ আছে তাৰ এটা ইংগিত মই